Category 2 again ইয়াতে আমাৰ দুটা কোয়ালিফিকেশন আমি ৰাখিছো যদি ST SC OBC হয় তেওঁলোকে ক্লাস 10 লৈকে পঢ়িলে হ'ব if they are ST SC and OBC কিন্তু যদি জেনারেল ক্যাটেগরি হয় requirement will be metric pass so these are the two requirements second কথা ইয়াতো আমি যিসকল লৰাই ITI পাস কৰিছে জুনিয়ৰ ইঞ্জিনিয়াৰিং পৰীক্ষা পাস কৰিছে ল্যাবৰেটৰী টেকনিশিয়ান পাস কৰিছে অৰ্থাৎ বিভিন্ন সেলফ এমপ্লয়মেন্ট কোর্সত যিবিলাক লৰাই বিভিন্ন সময়ত পাস কৰিছে তেওঁলোকক আমি অগ্ৰাধিকাৰ দিম অৰ্থাৎ কোনোবা এজন লৰাই যদি ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং পাইছে ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং পাইছে কোনোবা এজন লৰাই ITI পৰা ইলেক্ট্ৰিসিটি পঢ়ি আহিছে তেওঁলোকক আমি ডেফিনেটলি উইদিন দা স্কিম আমি প্ৰিফাৰেন্স দিবৰ কাৰণে যত্ন কৰিম আৰু বাকি যি যুৱক যুৱতী সকলোৱে আবেদন কৰিব পাৰিব আমি সকলোকে সুবিধা দিম ইয়াতো আমি 2 লাখ টকা কৈ দিম 2 লাখ টকাৰ 1 লাখ টকা সরকারে অনুদান হিসাবে দিব 1 লাখ টকা 5 বছর পিছত প্রথম 5 বছর টকাটো ঘূৰাব নালাগে 5 বছর পিছত তেওঁলোকে মাহত 2000 টকা কৰি সরকারক প্রতি মাহত তেখেতসকলে উভতাই দিব 24000 হ'ব 4 বছৰত তেওঁলোকে ঘূৰাই দিব that means at the end of the 9th year তেওঁলোকৰ পৰা মিলাম আৰু 2000 টকা very simple installment আৰু তাত কোনো চক্ৰবৃদ্ধি সুদ simple interest একো নাথাকে the entire interest is free এতিয়া ইয়াত দুই তিনটা আমি কথা কৈছো আমি এটা বস্তু জানো যে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি বৰ্তমান মুকলি কৰি দি আছে আৰু এই মাহৰ ভিতৰতে আমি বহুত হাজাৰ আৰু চৰকাৰী চাকৰি আমি মুকলি কৰি দিম আৰু প্ৰত্যেক বছৰে চৰকাৰী চাকৰি কম বেছি পৰিমাণে উলাই থাকিব till 2026 সেই কাৰণে 28 বছৰৰ তলৰ ল'ৰা ছোৱালীক এই আঁচনিত আমি বিবেচনা কৰিব খোজা নাই the applicant has to be attained age of 28 years and above সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 40 years লৈকে 28 to 40 years লৈকে আবেদন কৰিব পাৰিব কিন্তু ST SC OBC 43 বছৰলৈকে আবেদন কৰিব পাৰিব অৰ্থাৎ জেনাৰেল ষ্টুডেন্টৰ আবেদনৰ ৰেঞ্জটো হৈছে 28 to 40 আৰু যিসকল জেনাৰেল নহয় ST SC OBC they can apply up to 43 years but minimum age is same 28 years or তলত আমি কাকো আবেদন কৰিব একাৰণে খোজা নাই যে সেই সময়ত মানুহৰ জীৱনত দুটা সিদ্ধান্ত হৈ থাকে যে চৰকাৰী চাকৰি কৰিম নে ব্যৱসায় বাণিজ্য কৰিম আৰু যদি চৰকাৰী চাকৰি আমি কৰো পঢ়া শুনা কৰো এই টকাখিনিয়ে যেহেতু আজিকালি মেৰিটক বাদ দি আন চাকৰি নহয় এই টকাখিনি পাই মোবাইল লৈ বুলেট লৈ বাইক লৈ আমি আমাৰ নিৰ্দিষ্ট লক্ষ্যপথৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা থাকে সেই কাৰণে আমি 28 বছৰৰ তলৰ ল'ৰা ছোৱালী এই আঁচনিত আমি লোৱা নাই কিন্তু যেতিয়াই প্ৰত্যেক বছৰত এই আবেদন খুলি থাকিব 28 বছৰৰ লৰাই আবেদন কৰা সুযোগ পাই থাকিব 28 বছৰত ভৰি দিলে তেওঁলোকে আবেদন কৰিব পাৰিব যেতিয়া গম পাব যে নহয় মোৰ চৰকাৰী চাকৰি লাহে লাহে পোৱাৰ সম্ভাৱনা কমি আহিছে বা যেতিয়া আমাৰ মাইণ্ডত এটা মেচিউৰিটি হ'ব যে নহয় আমি চৰকাৰী চাকৰি নকৰো আমি আত্ম সংস্থাপন বা সেলফ এমপ্লয়মেন্টৰ ব্যৱস্থা কৰিম সো আমি এই বস্তুটো বৰ্তমান বিলো 28 ইয়াৰ্ছত আমি এই আঁচনিৰ অধীনত আমি ৰখা নাই জেনাৰেল ষ্টুডেন্টৰ কাৰণে বা জেনাৰেল ইউথৰ কাৰণে ইট ইজ 40 ইয়াৰ্ছ
আৰু নন ST SC OBC নন জেনাৰেলৰ কাৰণে ইট ইজ 43 years ইয়াত কোনো সমষ্টি আৰু জিলা কোটা নাই আমি will not consider as per constituency or as per district it will be a state level selection starting from block to district or pra state ot ahibo and finally merit list will be published at the state level ইয়াতে লৰা এজনে যেতিয়া সিলেকশন হ'ব তাৰ আগতে আমাৰ এপ্লিকেশন থাকিব আমি 150-200 ডিপিআৰ আমি এটা পোৰ্টেলত ৰাখিম CM ট্ৰিপল এৰ এটা পোৰ্টেল থাকিব যে 5 লাখত আমি কি কৰিব পাৰো 2 লাখত আমি কি কৰিব পাৰো 150-200 খন আছনি আমি আছনি বনাই আছো 150-200 আছনি পোৰ্টেলত থাকিব আৰু এটা বিজনেস প্ৰসেস প্ল্যান থাকিব যে আমি যদি সাপোজ আমি এখন সৰু ইলেক্ট্ৰিসিটিৰ দোকান খুলিলো এই দোকানখনত কি কি ইকুইপমেন্ট লাগিব কেনেকুৱা ইকুইপমেন্ট লাগিব আমাৰ মান্থলি ইলেক্ট্ৰিসিটি কষ্ট কিমান আহিব ঘৰ ভাড়া কিমান আহিব এটা বিজনেস প্ল্যান এটা আমি বনাই দিম সো দ্যাট লৰাজনে এটা নিৰ্দিষ্ট কোৰ্স এটা সিলেক্ট কৰাত সুবিধা হয় গতিকে আমি আমাৰ যেটো পোৰ্টেল থাকিব পোৰ্টেলত আমি বিভিন্ন আছনিৰ বিষয়ে আমি তাত কথা পাতিম বাট এইটো নহয় যে আমি কোৱা আছনিখনে লব তাৰ ওপৰতো যদি তেওঁলোকে কিবা কৰিব পাৰে ডেফিনেটলি কৰিব পাৰিব তেওঁলোকে নিৰ্দিষ্ট যিটোৱে কাম কৰিব খোজে তাতে টিক মাৰিব ফিচাৰী হৰ্টিকালচাৰ grocery shops, auto rickshaw, buses, electricity, mechanical shop, ji ase. Teoluke abedon patrokhonot teoluke eta click koribo je moi ei kaam to koribo khoju. Selectionor pisot ami teolukok eta emohia training program di. যদি সার্ভিস সেক্টৰৰ ওপৰত তেওঁলোকে সেৱা খণ্ডৰ ওপৰত আবেদন কৰে then the training will be management training যে টকা কেনেকৈ কৰিব লাগে বেংকত কি ৰাখিব লাগে এই টকাখিনি লৈ আকৌ মুদ্ৰা লোনো আমি ল'ব পাৰো কাৰণ এই টকাটো যেটো বেংকৰ লগত লিংক নহয় this is outside banking norms গতিকে এই টকাখিনিক আমাৰ ডাবল কৰাৰ উপায় কি কি আছে যে 2 লাখ টকাটো ইয়াৰ পৰা পালো and we can take a mudra loan of 2 lakhs so you can become 4 lakhs ba an PME PGP khadi board or bibhinno asoni ase so eneke ami lora jonok ba swali goraki 2 lakh toka to keneke ami aru borhabo pari through the banking channel ei bilakor bikhoye ami training dim accountancy training dim okonman training dim if the training is within the state of Assam তেতিয়ালে আমি ট্ৰেইনিংৰ মানটোত আমি 5000 টকা লৰাজনক আমি স্টাইপেন্ড দিম কিন্তু যদি লৰাজনে কয় যে নহয় মই এটা ফিচাৰী কৰিব খুজো আমি ভাবো যে নহয় লৰাজনক পুছা এগ্ৰিকালচাৰ কলেজত আমি ট্ৰেইনিং দি আনো then we will give him a stipend of rupees 10,000 for that month and plus training institute of যেটো পইচা দিব লাগে that will be paid by the state government